issue is very clear. বহুত স্পষ্ট আমাৰ ইস্যু হৈছে Citizenship Amendment Act. এইটো আমি পাছ কৰিব নিদিওঁ। সেইটো আমি যিমান সাপ্ৰেছড অপ্ৰেছড মানুহ সকলোকে মই লগ ধৰি ডিছকাছ কৰি আমি এইটো ফাইট কৰিম ইন পাৰ্লিয়ামেণ্ট এণ্ড ইন এনি ফিল্ড এগেইনষ্ট দ্য CAB. সেইটো নম্বৰ 1. নম্বৰ 2টো আমাৰ যিটো 6th শিডিউল এতিয়ালৈকে ভালকৈ ইমপ্লিমেণ্ট নকৰে। পেৰাগ্ৰাফ 2 সাবপেৰাগ্ৰাফ 7 মতে কাউন্সিল ইলেকশ্যন আৰু ভোটাৰ লিষ্ট বনাবলৈ ল বনাব লাগে। 1952হে বনাব লাগিছিল, কিন্তু এতিয়াও বনা নাই আৰু হাইকোৰ্ট অৰ্ডাৰ দিলে এইটো বনাব লাগে বুলি। এইটো আমি লটো বনামেই যিকোনো মতে এইটো বনামেই, এইটো ফৰ দ্য গুড অফ অল পিপল। এইটো আৰু এটাটো হৈছে যে আমাৰ 6th শিডিউল মতে আমাৰ ট্ৰাইবসকলৰ নৰ্থ ইষ্ট ট্ৰাইবসকলৰ নিজৰ ভিলেজ কাউন্সিল আমাৰ কাৰ্বিটো শ্বেৰৱান কেপ বুলি আছে, কুকিসকলৰ টুলচং ৱাইচা বুলি আছে, ডিমাচাসকলৰ চালায়াৰো বুলি আছে, খাচীসকলৰ দৰবাৰ নং বুলি আছে আৰু গাৰোসকলে আখিং নকমা বুলি আছে। এই গোটেইখিনি আমি ষ্ট্ৰেংথেন কৰি ডাইৰেক্ট ফাণ্ডিং গভৰ্ণমেণ্ট পলিচি মতে, এইটো গভৰ্ণমেণ্ট পলিচি আছেই অলৰেডি, এই গভৰ্ণমেণ্ট পলিচি মতে ডাইৰেক্ট ফাণ্ডিং এই ভিলেজ কাউন্সিল ট্ৰেডিশ্যনেল হিল ট্ৰাইবছসকলৰ ভিলেজ কাউন্সিল লৈ ফাণ্ডটো দি ডেভেলপমেণ্ট কাম গোটেইখিনি গাঁৱৰ মানুহ নিজৰ ইচ্ছামতে কৰিবলৈ আমি দিম। সেইটো কথা, কাৰণ এতিয়া গাঁৱৰ কাৰণে বুলি ক'ব, কিন্তু ইয়াত কাউন্সিলতে টকাটো শেষ কৰি থৈ দিয়ে, কৰাপশ্যন কৰে। সেইটো আমি বন্ধ কৰিম। আৰু মাটিৰ পটা যিটো 6th শিডিউল মতে আমি হিল ট্ৰাইবছসকলে পাব লাগে, ইলিগেল ইনফিল্ট্ৰেণ্টসকলকতো দিব আমি নোৱাৰোঁ আইনমতে। সেই আইনমতে আমি কৰি এই মাটিটো আমাৰ সংৰক্ষণ কৰিম হিল ট্ৰাইবছসকলৰ কাৰণে, বা অসমীয়া যিসকলে ইয়াত আগৰ পৰা থাকে সেইসকলৰ কাৰণে আমি সংৰক্ষণ কৰিম। ৰাইটছ, তেওঁলোকৰ পলিটিকেল ৰাইটছ আৰু যি প্ৰটেকশ্যন স্কিমছ আছে বা ৰাস্তা আছে সেইবিলাক আমি প্ৰটেকশ্যন কৰিম আৰু স্কিমটো ইমপ্লিমেণ্ট কৰিম।